6 কুৱেশ্যনটোত সুধিছে যে A teacher's assessment of students' learning progress during a lesson is known as formative assessment, summative assessment, diagnostic assessment, and prognostic assessment. এইটো কুৱেশ্যন আহিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2023 চনৰ b.ed এণ্ট্ৰেন্স এক্সামত। এতিয়া আমি এই এছেছমেণ্টকেইটাৰ বিষয়ে প্ৰথমতে পঢ়ি লওঁ। এখন b.edৰে কিতাপ হয়, মই ইয়াত ধুনীয়াকৈ আছে এছেছমেণ্টকেইটাৰ বিষয়ে মই আপোনালোকক সেইকাৰণে দিছোঁ। প্ৰগনষ্টিক এছেছমেণ্ট মানে অসমীয়াত হৈছে পূৰ্বানুমান মান নিৰূপণ। এই শ্ৰেণী মান নিৰূপণে কোনো এজন শিক্ষাৰ্থীয়ে ভৱিষ্যতে কোনবোৰ বিষয় অধ্যয়ন কৰিলে অধিক সফলতা অৰ্জন কৰিব পাৰিব তাক নিৰ্ণয় কৰে। এই প্ৰকাৰৰ মান নিৰূপণে বৰ্তমানৰ যিবোৰ মানসিক ক্ষমতা বা বৈশিষ্ট্যই ভৱিষ্যতে কোনো বিষয়ত কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা দিব পাৰে সেইবোৰৰ ভৱিষ্যদ্বাণী কৰে। গতিকে যিবোৰ মান নিৰূপণে আমাৰ মানসিক ক্ষমতা আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে কি বিষয়ত কৃতকাৰ্যতা লাভ কৰিব পাৰিম সেই সম্পৰ্কে সম্ভাৱনা দিব পাৰে তাকে পূৰ্বানুমান মান নিৰূপণ বা প্ৰগনষ্টিক মান নিৰূপণ বুলি কোৱা হয়। ইয়াত যেতিয়া ভৱিষ্যতৰ কথা আৰু মানসিক ক্ষমতা সম্ভাৱনা ইত্যাদিৰ ৱৰ্ড দেখা পায় তেতিয়া এইটো প্ৰগনষ্টিক এছেছমেণ্ট হ'ব। নিৰ্ণায়ক বা নৈদানিক মান নিৰূপণৰ ইংৰাজী ডায়েগনষ্টিক এছেছমেণ্ট বুলি কোৱা হয়। এই প্ৰকাৰৰ মান নিৰূপণে শিক্ষাৰ বিভিন্ন স্তৰত শিক্ষাৰ্থীয়ে বিভিন্ন সমস্যা সমাধানত পোৱা সুবিধা অসুবিধা আৰু শিক্ষাৰ্থীয়ে কৰা ভুল ত্ৰুটিসমূহৰ কাৰণ উদ্ঘাটন কৰে। অৰ্থাৎ নিৰ্ণায়ক মান নিৰূপণৰ দ্বাৰা শিকন প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ দুৰ্বলতা বা সবলতা নিৰ্ণয় কৰা হয়। অৰ্থাৎ ডায়েগনষ্টিক এছেছমেণ্টত যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো এক বিষয়ত ভুল ত্ৰুটি কৰে আৰু সেই ভুল ত্ৰুটিসমূহৰ কাৰণ উদ্ঘাটন কৰা হয় আৰু তেওঁলোকে সমস্যা সমাধানত কি অসুবিধা সুবিধা ইত্যাদি সন্মুখীন হৈছে সেই সম্পৰ্কে নিৰ্ণয় কৰিবলৈ এই ডায়েগনষ্টিক এছেছমেণ্ট ব্যৱহাৰ কৰা হয়। ফৰ্মেটিভ এছেছমেণ্টক অসমীয়াত গঠনাত্মক মান নিৰূপণ বুলি কোৱা হয়। গঠনাত্মক মান নিৰূপণে শিকন প্ৰক্ৰিয়াত নিৰ্দেশনা দি থকা সময়ত শিক্ষাৰ্থীৰ বিষয়ে সংগ্ৰহ কৰা তথ্যকে বুজায়। এতিয়া উত্তৰটো নিশ্চয় পালোঁ। আমাক কুৱেশ্যনটো সুধিছিলে যে এ টিচাৰ এছেছমেণ্ট অফ ষ্টুডেণ্টছ লাৰ্ণিং প্ৰগ্ৰেছ ডিউৰিং এ লেচন ইজ ন'ন এজ মানে যেতিয়া কোনো এটা পাঠ পঢ়াই থকা হয় সেই সময়ত এজন শিক্ষাৰ্থীক কেনেদৰে এছেছমেণ্ট কৰা হয় সেই কুৱেশ্যনটো আমাক সুধিছিলে আৰু ইয়াত আমি এতিয়া পাই গ'লোঁ যে গঠনাত্মক বা ফৰ্মেটিভ এছেছমেণ্টে শিকন প্ৰক্ৰিয়াত নিৰ্দেশনা দি থকা সময়ত শিক্ষাৰ্থীৰ বিষয়ে সংগ্ৰহ কৰা তথ্যকে বুজায়। মানে ডিউৰিং এ ক্লাছ শ্ৰেণীকোঠাত শিক্ষাৰ্থীক উদ্দেশ্য কৰি শিকন সম্পৰ্কীয় নিৰ্দেশনা দিয়া হয়। শিক্ষক আৰু শিক্ষাৰ্থীৰ সঁহাৰি তথা প্ৰতিপুষ্টিৰ ভিত্তিত এই নিৰ্দেশনাসমূহৰ ফলপ্ৰসূতা বিচাৰ কৰা হয়। যেতিয়া ফিডবেক ৰেছপন্স ইত্যাদিৰ ৱৰ্ড পায় তেতিয়া আপোনালোকে ফৰ্মেটিভ এছেছমেণ্ট বুলি দিব পাৰে কাৰেক্ট আনচাৰ যদি কুৱেশ্যন তেনেকৈ এছেছমেণ্টৰ আহে। এই মান নিৰূপণৰ বাবে শিক্ষক নিৰ্মিত অভিক্ষা মানে হৈছে ইংৰাজীত টেষ্ট বা এক্সাম মানে টিচাৰ মেড টেষ্ট আৰু প্ৰতিমানীকৃত অভিক্ষা বা পৰ্যবেক্ষণমূলক কৌশল মানে অবজাৰভেশ্যন পৰ্যবেক্ষণ মানে ব্যৱহাৰ কৰিব পাৰিম। যেতিয়া টিচাৰ মেড টেষ্ট বা ক্লাছ টেষ্ট বা অবজাৰভেশ্যন টেকনিক এইবোৰ কথা থাকে তাত ফৰ্মেটিভ এছেছমেণ্ট আছে বুলি ধৰি ল'ব পাৰে। সেয়ে গঠনাত্মক মান নিৰূপণৰ মুখ্য বিষয়বস্তু হৈছে প্ৰতিপুষ্টি মানে হৈছে ফিডবেক। এই প্ৰকাৰৰ মান নিৰূপণক শিকনৰ বাবে মান নিৰূপণ এছেছমেণ্ট ফৰ লাৰ্ণিং বোলা হয়। আৰু এটা কুৱেশ্যন ইয়াতে আহি গ'ল যে এছেছমেণ্ট ফৰ লাৰ্ণিং বুলি কোনটো এছেছমেণ্টক কোৱা হয় এইটো উত্তৰ হৈছে ফৰ্মেটিভ এছেছমেণ্টক এছেছমেণ্ট ফৰ লাৰ্ণিং বুলি কোৱা হয়। আৰু ফৰ্মেটিভ এছেছমেণ্টত আমি এগৰাকী ষ্টুডেণ্টে কেনেদৰে
তেওঁলোকে কোনখিনি দিশত তেওঁলোকৰ ভুল ত্ৰুটি আছে সেই সম্পৰ্কে আমি ফৰ্মেটিভ এছেছমেণ্টৰ পৰা লাভ কৰোঁ। তেখেতলোকৰ আমি ভুল ত্ৰুটিসমূহ জানি তেখেতলোকক আমি ফিডবেক দিব পাৰোঁ, তেওঁলোকে কোনখিনি ক্ষেত্ৰত তেওঁলোকৰ ভুলসমূহ শুধৰাব লাগিব ইত্যাদি কথা। একত্ৰীকৰণ বা সংক্ষিপ্ত মান নিৰূপণক ইংৰাজীত ছামেটিভ এছেছমেণ্ট বুলি কোৱা হয়। শিক্ষণ প্ৰক্ৰিয়াত নিৰ্দেশনাৰ শেষত নিৰ্দেশনাত্মক উদ্দেশ্যসমূহ কিমান সফল হৈছে সেই বিষয়ে জানিবলৈ একত্ৰীকৰণ মান নিৰূপণ ব্যৱহাৰ কৰা হয়। এই মান নিৰূপণে নিৰ্দেশনাত্মক উদ্দেশ্যসমূহৰ সামগ্ৰিক ফলপ্ৰসূতাৰ তথ্য প্ৰদান কৰে। এই তথ্যৰ ভিত্তিত নিৰ্দেশনাত্মক উদ্দেশ্যসমূহৰ ইতিবাচক পৰিৱৰ্তন কৰিব পাৰি আৰু শিক্ষণ প্ৰক্ৰিয়া উন্নতি সাধন কৰিব পাৰি। আপোনালোকে এতিয়া ছামেটিভ এই ৱৰ্ডটো শুনিয়ে গম পাইছে যে এই ছামেটিভ এছেছমেণ্টত আপুনি সম্পূৰ্ণ এটা পাঠ পঢ়োৱাৰ পাছত বা তেওঁলোকে গোটেই বছৰটোত কেনেদৰে তেওঁলোকৰ কি তেখেতলোকে নিজকে পাৰদৰ্শী কৰিব পাৰিলে, তেখেতলোকৰ সবলতা দুৰ্বলতাসমূহ জানিবলৈ এই ছামেটিভ এছেছমেণ্ট কৰা হয়। অৰ্থাৎ যেতিয়া আপোনালোকে বছৰেকীয়া পৰীক্ষা মানে এনুৱেল এক্সামিনেশ্যন, হাফ ইয়াৰলি ইত্যাদিৰ পৰা আপোনালোকে ছামেটিভ এছেছমেণ্ট কৰিব পাৰে। এই ছামেটিভ এছেছমেণ্টৰ লগত হাফ ইয়াৰলি এক্সাম আৰু এনুৱেল এক্সাম এইসমূহ বিষয় জড়িত হৈ থাকে। মানে গোটেইখিনি বস্তু একেলগতে সংযোগ কৰি তেখেতলোকক ফিডবেক ইত্যাদি দিয়া হয়। গতিকে কোনো এটা সৰু সময়ৰ ভিতৰত তেখেতলোকক ফিডবেক দিয়া নহয়। এই ছামেটিভ এছেছমেণ্টৰ কাৰণে অলপ দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। এতিয়া আপোনালোকে 66 কুৱেশ্যনটোৰ আনচাৰটো নিশ্চয় পালে যে এটা ক্লাছ চলি থকা সময়ত বা ষ্টুডেণ্টছ ডিউৰিং এ লেচনৰ সময়ত আমাক কোনটো এছেছমেণ্ট কৰা হয়, ষ্টুডেণ্টছৰ লাৰ্ণিং প্ৰগ্ৰেছৰ কাৰণে ফৰ্মেটিভ এছেছমেণ্ট কৰা হয়। তেতিয়াহে তেওঁলোকে সেইটো লেচন ভালদৰে শিকিব পাৰিছে নাই জানিব পাৰিব আৰু তেখেতলোকৰ ক'ত ভুল ত্ৰুটি আছে সেইসমূহ জানি তেখেতলোকক ফিডবেক প্ৰদান কৰিব পাৰিব। গতিকে অপশ্যন এটো হৈছে শুদ্ধ, ফৰ্মেটিভ এছেছমেণ্ট। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।